নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আছামিজ টিউটৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকে জানে যে ইতিমধ্যে অসম চৰকাৰে এলপি আৰু ইউপি আসাম টেট অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে সেই আসাম টেট এক্সামত আহিবলগীয়া বিষয়বোৰৰ সিলেবাছসমূহ আমাক দিয়া হৈছে বা নিৰ্ধাৰণ কৰি দিছে সেই সিলেবাছ অনুসৰি ইংৰাজী ব্যাকৰণ সম্পৰ্কে মোৰ এই চেনেলটোত আলোচনা কৰা হ'ব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব লগতে পৰৱৰ্তী ভিডিও নটিফিকেশন সমূহ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি দিব গতিকে এতিয়া আমি সময় নষ্ট নকৰি বিষয়টো আলোচনা কৰোঁ আজি আলোচনা বিষয়বস্তু হ'ব ডিটাৰমিনাৰ্ছ পাৰ্ট 1 ডিটাৰমিনাৰ্ছ পাৰ্ট 1 ত থাকিব আৰ্টিকুলৰ ব্যৱহাৰ ডিটাৰমিনাৰ্ছ পাৰ্ট 1 আৰ্টিকুল গতিকে আৰ্টিকুল তিনিটা এ এন আৰু ডি গতিকে এই আৰ্টিকুল কেইটা ব্যৱহাৰখিনি আমি চাই লওঁ প্ৰথমে এন আৰ্টিকুল প্ৰথমে আমি এন আৰ্টিকুলৰ ব্যৱহাৰ কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে প্ৰথমে শব্দটো ভায়লৰ দৰে যদি উচ্চাৰণটো আহে ভায়লৰ উচ্চাৰণ মানে অ আ ই এ এনেকুৱা ধৰণৰ যদি হয় তেতিয়া এন আৰ্টিকুল ব্যৱহাৰ কৰা হয় যেনেকৈ আমব্ৰেলা আ আহিছে আটো এটা ভায়লৰ উচ্চাৰণ আইচক্ৰীম আটো এটা ভায়লৰ উচ্চাৰণ এল পি এ আহিছে এম এ আহিছে গতিকে প্ৰথমে উচ্চাৰণটোতে যদি তেনেকুৱা ধৰণৰ ভায়লৰ উচ্চাৰণ আহে তেতিয়া এন আৰ্টিকুল ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে আমি 2 নম্বৰ যদি চাওঁ আৱাৰ অনাৰেবল অনেষ্ট এই ৱৰ্ড কেইটাত তাত কি প্ৰথমে অ আহিছে ইয়াত প্ৰথমটো এছ লেটাৰটো সাইলেন্ট হৈ আছে সাইলেন্ট হৈ অ উচ্চাৰণ আহিছে আৰু অটো এটা ভায়লৰ উচ্চাৰণ সেই গতিকে ইয়াত এন আৰ্টিকুল ব্যৱহাৰ কৰা হৈছে এতিয়া চাওঁ আমি এই আৰ্টিকুলৰ ব্যৱহাৰ এই আৰ্টিকুল কনসোনেণ্ট উচ্চাৰণৰ আগত ব্যৱহাৰ কৰা হয় যেনে এ বয় এ কেট এ ডিষ্ট্ৰিক্ট এইবিলাক কনসোনেণ্ট আৰ্টিকুল মানে যিকেইটা ভায়লৰ বাদে যিকেইটা উচ্চাৰণ থাকে সেইটা কনসোনেণ্ট উচ্চাৰণ বুলি কয় তাৰপিছত কোনো এটা ৱৰ্ড যদি আমি ইউ বা ৱাৰ দৰে হয় সাউণ্ড কৰোঁতে প্ৰথমে ইউ বা ৱাৰ নিচিনা হয় তেতিয়াও এই আৰ্টিকুল ব্যৱহাৰ কৰা হয় যেনেকৈ এ 1 ৰূপী নোট এ ইউৰোপিয়ান এ ইউজফুল থিং এ ইউনিক টপিক এ ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ শব্দবিলাকৰ আগত এই আৰ্টিকুল ব্যৱহাৰ কৰা হয় আৰু ইয়াত ইউ আৰু ৱাৰ নিচিনা উচ্চাৰণ হৈছে সেই গতিকে ইয়াত এই আৰ্টিকুল ব্যৱহাৰ কৰা হৈছে নেক্সট ডি আৰ্টিকুলৰ ব্যৱহাৰ চাওঁ 1 নম্বৰ গ্ৰহ নক্ষত্ৰ দিশ এইবিলাকৰ ক্ষেত্ৰত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় দ্য ছান দ্য আৰ্থ দ্য ইটছ তাৰপিছত নদ নদী পৰ্বত পাহাৰ সাগৰ মহাসাগৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় দ্য গংগাছ দ্য হিমালয় দ্য পেচিফিক অ'চেন দ্য বে অফ বেংগল এনেকুৱা ধৰণৰ বিলাকৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় মহৎ গ্ৰন্থ বাতৰি কাকত ডাঙৰ হোটেল এইবিলাক নামৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় কোনো শ্ৰেণী বুজালে দুখীয়া বা ধনী বা ল'ৰা শ্ৰেণী ডেকা শ্ৰেণী এনেকুৱা ধৰণৰ যদি বুজোৱা হয় তেতিয়া ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় কোনো এটা জাতি ক্ষেত্ৰতো ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় দ্য আছামিজ এনেকুৱা ধৰণৰ ক্ষেত্ৰতো ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় তাৰোপৰি এডজেক্টিভৰ ছুপাৰলেটিভ ডিগ্ৰী আগত ডি আৰ্টিকুল হয় যেনে দ্য স্মলেষ্ট দ্য বিগেষ্ট দ্য মষ্ট ইম্পৰ্টেণ্ট গতিকে এইকেইটা হ'ল ছুপাৰলেটিভ ডিগ্ৰী তাৰ আগত ডি আৰ্টিকুল হৈছে সেইদৰে সংযুক্ত দেশৰ আগত ডি আৰ্টিকুল হয় দ্য ইউ এছ এছ আৰ দ্য ইউ কে বাদ্যযন্ত্ৰৰ আগত ডি আৰ্টিকুল হয় দ্য ভায়লিন দ্য জাতিৰ আগত ডি আৰ্টিকুল হয় দ্য আছামিজ দ্য জাপানিজ তাৰপিছত কোনো বস্তু বা ব্যক্তিক নিৰ্দিষ্ট কৰি বুজাবলৈ ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় ইয়াত এটা উদাহৰণ দি আছে দিছ ইজ দ্য গাৰ্ল ডেট উই ৱেৰ টকিং এবাউট য়েষ্টাৰডে গতিকে ছোৱালীজনীৰ আগত কি আৰ্টিকুল ডি আৰ্টিকুল কাৰণ এইটো বাক্যটো ছোৱালীজনী নিৰ্দিষ্ট কৰি বুজোৱা আছে সেইকাৰণে ইয়াত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হৈছে নেক্সট 10 নম্বৰ ভাষাৰ আগত কোনো আৰ্টিকুল নবহে কিন্তু ভাষাটোৰ পিছত লেংগুৱেজ শব্দটো থাকিলে ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামত অহা দেখা যায় এইটো উদাহৰণ সহ মই বুজাই দিয়া হৈছে আই কেন স্পিক ইংলিছ গতিকে ইংলিছৰ পিছত লেংগুৱেজ ৱৰ্ডটো নাই গতিকে ইয়াত কোনো ধৰণৰ আৰ্টিকুল নহয় আই কেন স্পিক কি হ'ব দ্য ইংলিছ লেংগুৱেজ ইয়াতে লেংগুৱেজ ৱৰ্ডটো থকাৰ কাৰণে ইয়াত কি হ'ব ডি আৰ্টিকুল ব্যৱহাৰ কৰা আছে গতিকে মনত ৰাখিব লাগিব লেংগুৱেজটো আছেনে নাই ভাষাটোৰ পিছত যদি আছে তাত ডি আৰ্টিকুল ব্যৱহাৰ কৰিব লাগিব নেক্সট চাওঁ মানুহৰ নামৰ আগত কোনো আৰ্টিকুল নবহে কিন্তু যদি এজন মানুহক আন এজন মানুহৰ লগত তুলনা কৰা হয় তেতিয়া তুলনা কৰা মানুহজনৰ নামৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হয় যেনে ৰঘুনাথ চৌধুৰী ইজ কি ৱৰ্ডশ্বট অফ আছাম ইয়াত ডি আৰ্টিকুল ব্যৱহাৰ কৰা হ'ব কাৰ লগত তুলনা কৰা হৈছে ৱৰ্ডশ্বট
গতিকে তেখেতৰ লগত আমাক ৰঘুনাথ চৌধুৰী তুলনা কৰা হৈছে গতিকে সেই তুলনা কৰা ব্যক্তিজনৰ নামৰ আগত ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে ঠাই আগৰটো কোনো আৰ্টিকল ব্যৱহাৰ কৰা নহয় কিন্তু তুলনা কৰাৰ ক্ষেত্ৰত যিডোখৰ ঠাইৰ লগত তুলনা কৰা হ'ব সেই ঠাইডোখৰ নামৰ আগত ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় শ্বিলং ইজ দ্য ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াতে কেইটামান প্ৰেক্টিছ কৰিবৰ কাৰণে ডিটাৰমিনাৰ আৰ্টিকল দিয়া হৈছে গতিকে আপোনালোকে নিজেও ইয়াৰ কাৰেক্ট আনচাৰটো মনত ভাবিব পাৰে প্ৰথমটো হ'ব ডি আৰ্টিকল কাৰণ ইয়াত আমব্ৰেলা আছে সেইটো এন হ'ব লাগিছিলে এন নহয় কাৰণ এইটো নিৰ্দিষ্ট কৰি দিছে বাক্যটো আমব্ৰেলা আই ব্ৰট য়েষ্টাৰডেজ লছ মই যোৱাকালি কিনাৰ আমব্ৰেলাটো হেৰালে গতিকে ইয়াত নিৰ্দিষ্ট হৈ আছে সেইকাৰণে দ্য আমব্ৰেলা আই ব্ৰট য়েষ্টাৰডেজ লছ সেইটোহে শুদ্ধ হ'ব নেক্সট আছে হি ইজ ইউৰোপিয়ান মেন এইটো নিশ্চয় জানিব যে ইয়াত কি আৰ্টিকল হ'ব ইউৰ উচ্চাৰণ আছে গতিকে ইয়াত এ আৰ্টিকল ব্যৱহাৰ হয় বা এ হ'ব নেক্সট আছে কপাৰ ইজ ইউজফুল মেটেল এইটো কি আৰ্টিকল হ'ব ইয়াত এ আৰ্টিকলেই হ'ব এইটোতো নেক্সট 4 নম্বৰ কালিদাস ইজ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া গতিকে কালিদাস ইজ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া এইটোত কোনটো আৰ্টিকল হ'ব ইয়াত ডি আৰ্টিকল হ'ব কাৰণ ইয়াত শ্বেক্সপিয়াৰৰ লগত কালিদাসক তুলনা কৰিছে গতিকে তুলনা কৰিলে ডি আৰ্টিকল হ'ব ইতিমধ্যে কৈ অহা আছে নেক্সট 5 নম্বৰ দেয়াৰ ইজ এ লোৱাৰ প্ৰাইমেৰী স্কুল ইন আৱাৰ ভিলেজ এল পি বুলি কোৱাহেঁতে কি হ'ল এন হ'লহেঁতেন এ কিন্তু এটা ফুল ফৰ্মটো দিছে লোৱাৰ প্ৰাইমেৰী ইয়াত ভায়েলৰ উচ্চাৰণ নহয় কনচনেণ্টৰ উচ্চাৰণ গতিকে ইয়াত কি হ'ব এ হ'ব দেয়াৰ ইজ এ লোৱাৰ প্ৰাইমেৰী স্কুল ইন আৱাৰ ভিলেজ নেক্সট 6 নম্বৰটো ইট ইজ ইউনিক একাডেমিক জাৰ্নেল ইয়াত ইউনিকৰ আগত এ আৰ্টিকল হ'ব যিহেতু ইউ উচ্চাৰণ হৈছে নেক্সট 7 নম্বৰ আছামিজ স্পিক আছামিজ গতিকে অসমীয়াই অসমীয়া কয় গতিকে প্ৰথম অসমীয়াটোৱে জাতি বুজাইছে সেইকাৰণে তাৰ আগত কি হ'ব ডি আৰ্টিকল হ'ব নেক্সট তাজমহল ইজ দ্য হিষ্টৰিকেল মনুমেণ্ট গতিকে ইয়াত আপোনালোকে জানে এইটো কি আৰ্টিকল হ'ব ডি আৰ্টিকল নেক্সট শ্বিলং ইজ ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট ইণ্ডিয়া গতিকে এইটো তুলনা কৰা হৈছে নিশ্চয় ডি আৰ্টিকল হ'ব নেক্সট আই কেন স্পিক ইংলিছ লেংগুৱেজ ইতিমধ্যে এনেকুৱা এটা কৰি অহা হৈছে গতিকে এইটো নিশ্চয় গম পাইছে ইয়াত কি আৰ্টিকল হ'ব ডি আৰ্টিকল গতিকে বন্ধু বান্ধৱীসকল আজিলৈ আমি ইমানেই আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আৰু আমি আলোচনা কৰিবলৈ বা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব